নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অঞ্জু আজি ৰত্নৰ ওচৰলৈ যাব। ৰত্নৰ ওচৰলৈ গৈ অনুৱে মোৰ কথা একেবাৰে নুশুনে, মই এতিয়া কি কৰোঁ তই কছোঁ বুলি ৰত্নক সুধিব। আৰু এতিয়া ৰত্নই তোৰ কপালখন ভাল বৌয়ে যে এতিয়ালৈকে একো ষ্টেপ লোৱা নাই, তই অলপ ধৈৰ্য ধৰ, মই বৌক বুজাই আছোঁ বুলি ৰত্ন অঞ্জুৰ আগত ক'ব। এতিয়া বাৰু ৰত্নই অনুক বুজাব পাৰিব নাই দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডে অনু অঞ্জুৰ ওচৰলৈ যাব আৰু অঞ্জুৰ ওচৰলৈ গৈ স্বামী স্ত্ৰী একেলগে থাকিলে সেইখন সংসাৰ নুবুজায়, যদিহে সেই সংসাৰখনত বিশ্বাস নাই, গতিকে তুমিতো মোক একো বিশ্বাস নকৰাই, গতিকে মই এতিয়া এইখন ঘৰত আৰু নাথাকোঁ, মই ইয়াৰ পৰা গুচি যাম বুলি অঞ্জুৰ আগত ক'ব। আৰু সেই সময়তে অনুৰ দেউতাক আহি পাব। অনুৰ দেউতাকে তুমি এনেকৈ ঘৰলৈ যাব নোৱাৰা, কি হৈছে মোক কোৱাছোঁ বুলি অঞ্জুৰ দেউতাকে অনুক সুধিব। এতিয়া বাৰু অনুৱে সঁচা কথাবোৰ কৈ দিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত শেখৰে আকৌ পুৱতিক বিচাৰি পুৱতিহঁতৰ ঘৰলৈ আহিব। আৰু তেতিয়া পুৱতিৰ বহুত খং উঠিব আৰু পুৱতি অমৰলৈ ফোন কৰি সি আকৌ আমাক ঘৰলৈ বিচাৰি আহিছে বুলি অমৰৰ আগত ক'ব। এতিয়া বাৰু অমৰে কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।